আমাৰ মূলধন নাথাকে আমি মেনেজ কৰি বস্তু এখন বনাইছোঁ লাষ্টত। তো ভাল লাগিলে ভিডিঅ'টো ইমান ফিলিংছটো কেনেকুৱা আছে? ফিল ভাল লাগিছে মালিক হৈ সোমাই পেলাই যোনটো কনচেপ্ট দেখিছোঁ আৰু এখন হৈছে আমাৰ মানে যোনখন নাম্বাৰ প্লেট দেখিছে। চ' নাম্বাৰ প্লেট আৰু এইখন হৈছে আমাৰ নগাঁৱৰ নাম্বাৰ প্লেট। চ' যিহেতু নগাঁৱতে খুলিছে চাওক এটা ধুনীয়াকৈ মানে এটা এনেকৈ ফিল ল'ব পৰা যায় যে বহি পেলাই মানে চকীত বহিছে। আপুনি ইয়াতে থাকে নেকি? হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ আপোনাৰ চিনুজ ব্লগ ইউটিউব চেনেল। আৰু ইয়াৰ আগৰ ভিডিঅ'টো চাইছে চাগে। মই মানে যোনটো ভিডিঅ' আজি চাই আছে তাৰ আগদিনাখন মই এইটো ভিডিঅ' দিছিলোঁ, মানে গুৱাহাটীৰ যোনটো ৰাইড কৰিছিলোঁ। বহুত এটা মানে মোৰ কাৰণে মানে জীৱনত মানে বহুত এটা লং ৰাইড হয় আচলতে। সেই ৰাইডটো আচলতে কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ। আৰু মানে বহুত কষ্ট লাগিলে প্ৰথম গৈছিলোঁ ইমান এটা লং ৰাইড, মানে তেনেকৈ বাইকত মানে ইমান দূৰত মানে তেনেকৈ যোৱা নাছিলোঁ। আগত যদি গুৱাহাটী গৈছিলোঁ তেনেকৈ গাড়ীয়ে চাড়ীয়ে গৈছিলোঁ, কিন্তু এইবাৰ মানে অলপমান লং ৰাইড মানে। চ' ৰাইড কৰাটো ইমান এটা মানে মুখৰ কথা নহয়। আৰু কিছুমানে যে কয় ৰাইড কৰিম, কিন্তু ইমানো সহজ নহয়। চ' আমাৰ কাৰণে অলপমান সহজো হয় টানো হয়। চ' বাদ দিয়া, এইটো কথা বাদ দিয়া, সেইটো কথা গ'লোঁ। ভিডিঅ'টো কেনেকুৱা পালা নাজানো। তো এতিয়া গৈ আছোঁ মানে আজি নহয়, তো অলপ ৰাতিলৈ গৈ আছোঁ, মানে এখন ধাবাত গৈ আছোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ লাহে লাহে। তো চাই দেখা। মানে এফালে গাড়ী ৰেডি আছে যাবৰ কাৰণে, এল্টো লৈ কিনে গাই আছোঁ। এইফালে কাকো ৰখি আছে, লক্ষ্য ৰখি আছে, হাতত ফ্লাছ লৈ আছে চাওক, ফ্লাছ কাৰণ ৰাতি অলপমান প্ৰব্লেম হয়তো। আৰু এতিয়া আহি আছোঁ, লক্ষ্যক লৈ ল'ব লাগিব। লক্ষ্য আছে আগত। হৰ্ণ মাৰা হৰ্ণটো নবৰে আদি ফোন মাৰিব লাগিব। ফোন খুলি দিয়া এই খোলা। বহি লোৱা বুজিছেনে নাই? বহি লোৱা। এফালে ড্ৰাইভাৰ। আৰু এতিয়া বৰ্তমান যাই আছোঁ মানে AS02, মানে আমাৰ যি নগাঁৱৰ যি নাম্বাৰ প্লেট হয়। চ' চবৰে বেলেগ থাকে, যেনেকৈ গুৱাহাটী থাকে, তেজপুৰত থাকে, চবৰে বেলেগ। আমাৰ নগাঁৱৰ যেনেকৈ AS02। চ' এখন মানে মোৰ লগৰ এটাই মানে এখন ধাবা খুলিছে, লগৰ কেইজনমানে মিলি পেলাই। মানে বৰ্তমানটোতো এতিয়া মানে বহুত এটা ভাল কাম কৰিছে, বহুত ইউনিক চিষ্টেমত মানে খুলিছে বস্তুটো। মই সেইকাৰণে মানে ভাবিলোঁ, কাইলৈ মোক যোৱাকালি মাতিছিলে, তো ছানডে হৈ গ'ল, অপেনিং হ'ল, কিন্তু মোৰ দোকানৰ কাৰণে মই আহিব নোৱাৰিলোঁ। চ' সেইকাৰণে আহিব নোৱাৰিলোঁ কাৰণে আজি মাতিছে। চ' এতিয়া গৈ আছোঁ। মোৰ লগত আছে এইফালে সমৰজিত আছে, আৰু এইফালে লক্ষ্য আছে। লক্ষ্যটো মোৰ লগতো সদায় থাকে, আৰু এইফালে মোবাইলত ফ্লেছ মাৰি ভিডিঅ' বনাই আছোঁ বৰ্তমান, কাৰণ ৰাতি হৈ গ'লতো। চ' তাতে যাওঁ, গৈ পেলাই দেখামগৈ। বহুত কম দামত পোৱা যায়, তাতে গৈ পেলাই ধুনীয়াকৈ গোটেইখিনি দেখাই দিম। এতিয়া যাই থাকোঁ, চাই থাকা, ধুনীয়াকৈ গান চান লগাই পেলাই গৈ থাকোঁ। আৰু এতিয়া বৰ্তমান আহি আছোঁ গান শুনি এফালে এল্টোত গান শুনি আহি আছোঁ। আৰু এতিয়া বৰ্তমান পাইছোঁহি, মানে আমাৰ ঘৰৰ পৰা বেছি টাইম নালাগে, মাত্ৰ মানে যদি গাড়ীত আহোঁ 10 মিনিটমান লাগে। গাড়ীত আহিলে 10 মিনিট লাগে। তাৰপিছতে আৰু যদি বাইক লৈ আহোঁ তেতিয়াহ'লে সেই 10 মিনিট 15 মিনিট কিবা এটা লাগে আৰু। চ' গাড়ীত আহিলে বেছি টাইম নালাগে। চ' আমি আহি পেলাই বৰ্তমান পাই গ'লো, মানে অলপমান আগতে হয়। চ' ব'লা, একদম মানে ডাইৰেক্ট শ্বৰ্ট ভিডিঅ' হ'ব, মানে এটা ভাল ভিডিঅ' হ'ব। তো ব'লা আগত চাই থাকা। এইখন দেখিব পাইছা চাওক, এইটো যোনটো মানে লাইট চাইট দি থৈছে এইখনে চাওক, বৰ্তমান পাই গ'লে চাওক। বহুত এটা মানে ধুনীয়া মানে ইউনিক AS02, ভালকৈ চাই লওক। এই দেখা পাইছে, জুম কৰি মই দেখাই আছোঁ। ক'লে গ'লিগৈ গাড়ী পাৰ্ক কৰি গুচি আহিলে। এইখন চাওক AS02 চাওক। সোমাই পেলাই যোনটো কনচেপ্ট দেখিছোঁ চাওক, এখন হৈছে আমাৰ মানে যোনখন নাম্বাৰ প্লেট দেখিছে। চ' নাম্বাৰ প্লেট, আৰু এইখন হৈছে আমাৰ নগাঁৱৰ নাম্বাৰ প্লেট। চ' যিহেতু নগাঁৱতে খুলিছে চাওক, এটা ইউনিক আহি পাই পেলাই চাওক, এখন নাম্বাৰ প্লেটত কেনেকৈ এখন ধাবাৰ নাম লিখিছে। আৰু জাষ্ট ভিতৰত যাম। আৰু এটা এইটো বনাইছে, মই মাজত চাইছিলোঁহি, এইটো বনাইছে আপোনাৰ যোনটো ধৰি লওক এটা ভিউ পইণ্ট। ওপৰত উঠিলে, দিনত আহিলে মই এতিয়া দেখাম, ওপৰত উঠিলে আপোনাৰ এটা মানে গোটেই ভিউটো পোৱা যায়, মানে ধাবাখনৰ গোটেই চাৰিকাষটো। চ' এতিয়া ভিতৰত গৈ পেলাই দেখাই আছোঁ, চাই থাকা। আৰু দেখা পাইছে যোনটো মেইন গেট, মই সোমাই গুচি আহিছিলোঁ। চ' এতিয়া মই দেখাই আছোঁ যোনটো মেইন গেট। ত' দেখা পাইছে এফালে আছে ধাবাখন আছে, এফালে যদি দেখাই দিওঁ AS02। আৰু এফালে চাওক এটা ফুল্লি মানে এটা ডেক'ৰেশ্যন হয়।
চ' এতিয়া মই আপোনালোকক দেখাই আছোঁ মানে এনেকুৱা কেবিন বনাইছে মানে আচলতে এইটো মানে আপোনালোকে দেখিলে বহুত মানে এটা বেছি ইউনিক হয় মানে মই দেখাই আছোঁ আপোনালোকক এইকেইটা দেখাইছে কেবিন যোনটো মানে নাম্বাৰ প্লেটটো হয় আমাৰ যি নগাঁৱৰ নাম্বাৰ প্লেট মানে কি নাম্বাৰ প্লেট চবৰে এইটো একে থাকে খালি লিখাটো বেলেগ থাকে এইটো আমাৰ নগাঁৱৰ হয় AS02 আৰু এইটো প্ৰত্যেকটো কেবিনৰে মানে 1 2 3কে আছে মই বাকী কেবিনকেইটা দেখাম অলপ লাহে লাহে কিন্তু ইয়াত যেনেকৈ 003 এফালে আছে 002 এফালে আছে 001 ত' গোটেইকেইটা কেবিন দেখাম আৰু এটা বহুত মানে বেছি ভাল লাগিছে কি কাৰণে মানে এই চিষ্টেমটো আচলতে আমাৰ নগাঁৱত তেনেকৈ মানে ইমান এটা নাইকিয়া মানে যিটো আমাৰ এই কুৰ্চীত যিটো বহিব পাৰি এইটো মানে মই দেখাই আছোঁ এই চিষ্টেমটো যোনটো মানে ইয়াত বহি পেলাই মানে ধুনীয়াকৈ মানে এটা ফিল ল'ব পৰা যায় আৰু এনেকৈ ধুনীয়াকৈ মানে এটা এনেকৈ ফিল ল'ব পৰা যায় যে বহি পেলাই মানে চকীটোতো প্ৰায় মানুহ বহাই যায় চকীটোতো প্ৰায়বিলাক বহে কিন্তু এনেকৈ মানে এটা ফিল ল'বলৈ মানে যদি বিচাৰি আছে তেতিয়াহ'লে আহক AS02 একদম মই আৰামত শুই লৈছোঁ আৰু বহুতকেইটা কেবিন আছে এনেকৈ চ' গোটেইকেইটা কেবিনতে ধুনীয়াকৈ দেখা পাব আৰু মই কথা পাতি আছোঁ মোৰ লগৰজনৰ লগত আপোনালোকে পাতি পেলাই ক্লিয়াৰ হৈ ল'ব পাৰিব যে বিষয়টো কেনেকুৱা আৰু এটা মই ভিতৰত গৈ কিনে দেখাইছোঁ আৰু বেছি ভালকৈ মই দেখাইছোঁ বৰ্তমান বহি পেলাই ফিলটো লৈ লৈছোঁ কি কৰিব নোৱাৰে মানুহে যিহেতু মই কৈছিলোঁ এইটো চাই লওক AS02 002 মানে এইটো যোনটো কেবিন নাম্বাৰ সেইফালে 001 002 আৰু 003 আৰু এইফালে আছে মোৰ মানে দাদা হয় আৰু নামটো কৈ দিয়া ধুনীয়াকৈ মোৰ নাম নমস্কাৰ বিশ্বকমল বৰা আৰু মানে মই আগতো আহিছোঁ এনেকৈ কিন্তু মানে ভিডিঅ' বনোৱা নাই কিহৰ কাৰণে বনাই যাতে ষ্টাৰ্টিংটো ভালকৈ হৈ লওক গোটেইখিনি মানে একলগত দেখাম কাৰণ মানে টুকুৰা ভিডিঅ' তেনেকৈ বনাই থকা নাই ন মানে আজি এতিয়া আহিছোঁ মাতি দিলে যোৱাকালি অ'পেনিং হ'ল যোৱাকালি আহিব নোৱাৰিলোঁ চ' সেইকাৰণে আজি গুচি আহিলোঁ তাৰপিছতে মানে কেনেকুৱা লাগিছে মানে প্ৰথম ন এইটো নে আগতে আছে আৰু মানে তুমি এইটো বিজনেছটো প্ৰথম কৰিছা নে আগতো আছিল মানে এনেকুৱা ফুডৰ লাইনৰ বিজনেছ এনেকুৱা ফাষ্ট ফুড এনেকুৱা ফুড লাইনৰ বিজনেছ ফাৰ্ষ্ট বিজনেছ আগতে বেলেগ বিজনেছ কৰিছোঁ কিন্তু ফুড লাইনৰ নহয় সেইটো বেলেগ বেচা বিক্ৰী লাইনৰ মানে কেনেকুৱা লাগে কৰি পেলাই মানে কেনেকুৱা লাগিছে বৰ্তমান কেনেকুৱা লাগি আছে কালি ষ্টাৰ্টিং হৈছে আজি ছেকেণ্ড দিন কালি ভাল 1 নম্বৰ 2 নম্বৰ মানে 002ত বহি আছে এতিয়া বৰ্তমান আৰু এইফালে গোটেইকেইটা আছে এক লগত মানে মিনিমাম কিমানজনে পাৰিব এক লগত 8জন মানে মিনিমাম 10জনে আৰামত পাৰিব 10জনে পূৰা ধুনীয়াকৈ মানে আহি পেলাই ফিল লৈ পেলাই ডাইৰেক্ট যেনেকৈ টিভিত দেখে এবাৰ দেখিছিলে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ খাইছিলে তলত বহি বা আগৰ যিবিলাক মানে আপোনাৰ নাটকেই হওক বা কিবা কিবি ধৰি লওক মহাভাৰত ৰামায়ণ এইবিলাকত যেনেকৈ ধৰি লওক এনেকুৱা কুৰ্চি পাৰে আৰু ইয়াত ধুনীয়াকৈ বহে এইটো বৰপীৰা হয় ইয়াত কোনো একো নাইকিয়া চ' বৰপীৰাত বহি পেলাই খোৱাৰ যদি এটা ফিলিংছ লাগে এটা অসমীয়া হৈ পেলাই তেতিয়াহ'লে ইয়াত আহক আৰামত আহি পেলাই খাব পাৰে আৰু বৰ্তমান চাগে আমি একো নাখাম কাৰণ মইতো কৈছোঁ বাৰ্থডে আছে চ' মানে বৰ্তমান এনেকৈ খোৱা নহ'ব আৰু আকৌ তাৰ ওচৰত যাব লাগিব ত' চাই লওঁ নেক্সট আকৌ আহিম ন খোৱা বোৱাখিনি দেখামি আৰু এতিয়া বৰ্তমান বা ভিতৰৰ যোনটোখিনি আছে ভিতৰৰখিনি ইয়াৰ এইটো পাৰ্টে শেষ নহয় ভিতৰত আৰু আছে চ' সেইটোও মই দেখাই আছোঁ বা বৰ্তমান গৈ কিনে ত' চাই থকা ভিডিঅ'টো অকণ স্কিপ নকৰিবা যদি আহা মই গোটেই লোকেশ্যন চব দি দিম ফোন নাম্বাৰ দিম তোমাক কণ্টেক্ট কৰিবা ডাইৰেক্ট আহি যাব পাৰিবা আৰু এইখন হৈছে চাওক যোনটো AS02 মইতো তেতিয়াবা তাৰ পৰা দেখাই আছিলোঁ বা যিকেইটা কেবিন হয় তাৰ পৰা দেখাই আছিলোঁ আৰু এইটো যোনটো দেখা পাইছে আমাৰ যিটো বাঁহৰ মানে অসমীয়া ভাষাত মানে ঢাৰি বুলিও কয় কিছুমানে পাতি বুলিও কয় যিটো বাঁহেৰে বনায় ত' দেখা পাইছে কিমান ধুনীয়াকৈ দিছে মই এটা চিনেমেটিক দেখাই আছোঁ চাই লওক আৰু এতিয়া আছোঁ এই মানে যোনটো মানে AS02 ইয়াতে আছোঁ আৰু জাপি কিতাপটো লিখা আছে মই দেখাইছোঁ বাইক কিমানে জাপি কিতাপটো চাব পাৰে জাপিটো লিখা আছে AS02 কেফ চাওক কিবা এটা ধুনীয়াকৈ মানে কৰিছে গোটেই চিষ্টেমটো চাওক এফালে মানে কোনো মানে তেনেকুৱা মানে বহুত মানে মই যিটো কৈ আছোঁ ইউনিক শব্দটো মই ইউজ কৰি আছোঁ প্ৰত্যেকটো মানে ক্লিপতে কিহৰ কাৰণে কৈ আছোঁ আপোনালোকে চাব পাৰে নিজে চাই ল'লে আপোনালোকে নিজে বুজি পাব যে মই কিহৰ কাৰণে কৈ আছোঁ বাকী এখন চাব পাৰে মেনু চাব পাৰে বহুত সস্তাৰ পৰা আছে চাওক 10 টকাটো কি ঠিক চাওক 10 টকাৰ পৰা আছে আপোনাৰ ষ্টাৰ্টিং শেষলৈকে কিমান আছে শেষটো 180 এইফালে আছে 360 মানে আহিলে মানে 2-3জন আহিলে আৰামত খাব পৰা যায় ন বহুত কম দামত মেনুখন মই ভালকৈ দেখাম বাৰু নেক্সট কেতিয়াবা যেতিয়া বনাম মই এতিয়া বাৰু মই চাই যাম বাকী পিছত দেখাম আৰু মোৰ লগত আছে এতিয়া বিশাল দা আছে চ' বিশ্বদাকটো দেখালৈ বৰ্তমান আছে মোৰ লগত বিশাল দা দুইজন একেলগে আছে মানে মই এটা কথা সুধিম এই ধাবাটো যোনটো কনচেপ্টটো মানে কনচেপ্টটো কেনেকৈ আহিলে মানে কোনেওতো খোলো বুলি খুলিব নোৱাৰে ন বা খোলো বুলি খুলিব পেলাই এটা কনচেপ্টটো অনাটো বহুত মানে এটা ডাঙৰ কথা হৈ যায় এখন ধাবা বা এজন মানুহক হয় সেই বস্তুটো কেনেকৈ আহিল মানে তোমালোকৰ
তো আমি বহুত জেগাত ঘূৰিলোঁ এতিয়ালৈকে বহুত জেগাত গ'লোঁ তো কিছুমান হ'ল আমাৰ ষ্টুডেণ্ট আৰু যিবোৰ আমাৰ য়ং হয় সিহঁতৰ কিছুমান নিড থাকে যিবোৰ বেলেগ ধাবাত মানে মালিকবোৰ ডাঙৰ হোৱাতকৈ দিব নোৱাৰে তো সেই ফিল্ডটো যাতে আমি আমাৰ এইখন ধাবাত যদি দিব পাৰোঁ তাৰ সেই ব্যৱস্থাটো আমি বিশেষকৈ দেখিছোঁ তো লাষ্টলি আমি যেতিয়া শ্বিলং গৈছিলোঁ তেতিয়া কেইবামান ধাবাত গ'লোঁ কিছুমান ৰেষ্টুৰেণ্ট গ'লোঁ তাত যিটো কনচেপ্ট আমি চাই আহিছোঁ সেইখিনিৰ পৰা অলপ আইডিয়া ল'লোঁ দেন আমি তাৰ লগত ইয়াৰ লগত ডিছকাছ কৰি তাৰপিছত আমি এইখন ষ্টাৰ্ট কৰিম মানে আজিৰ যুগত মানে এনেকুৱা মানে দেখিবলৈ পোৱা নাযায় যে মানে এজন ডেকা ল'ৰা মানে পূৰা ঘূৰি ফুৰে চ' তেওঁলোকে নিজক টাইম দিছে মানে আৰু মানে শুশ্ৰূষা কৰিছে মানে যিজন আহিব মানে অতিথি বুলিয়ে কৈছোঁ মই চ' শুশ্ৰূষা কৰিছে আৰু নিজক টাইম দিছে সময় বচাইছে আৰু কাম কৰিছে ভাল তো সেইকাৰণে বহুত ভাল লাগিছে আৰু এইফালে আৰু এটা কথা জানিব পাই মানে বেছি মানে আচৰিত হৈ গৈছোঁ যে যোনখন মানে A02 এই যোনখন কেফ হয় কেফখনত তেনেকৈ মালিক হিচাপেও কোনো নাইকিয়া এমপ্লয়াৰ হিচাপেও কোনো নাইকিয়া চ' এইটো কথা কি ক'বা তুমি আমাৰ মানে এতিয়ালৈকে এমপ্লয় হিচাপে কাকো ৰখোৱা নাই ধৰক মেনেজাৰ হিচাপে আমিয়েই মালিক আমিয়েই মেনেজাৰ আৰু আমিয়েই চাৰ্ভিং বয় আৰু চাফা কৰা আমি মানে গোটেইখিনি আমিখিনিয়ে বৰ্তমান আমি এইখিনিয়ে কৰি আছোঁ বহুত ভাল লাগিছে কাৰণ মানে কিছুমান এনেকুৱা হয় যে এখন ধাবা খোলাৰ লগে লগে মানে এনেকুৱা হৈ যায় যে মই মালিক মই ধুনীয়াকৈ বহি থাকিম চুটাই কৰি আৰু বহিব এইটো লৈ এনেকৈ মানে এমপ্লয়বিলাকক ৰাখে কিন্তু বহুতে আহিলে অথনি আহিছে মোক কৈছে ধাবা মালিক কোন মোকে মই বুলি কৈ বিশ্বাস কৰে ধাবা মালিক কোন কৈছিলোঁ মালিকক মাতাচোন কথা এটা সুধো যে মানে এনেকুৱা বিশ্বাসে নকৰে আহিছে মানে আৰু ছাৰ্ভিচটো পূৰা ধুনীয়া হৈ যায় ন আৰু যোনটো আমাৰ বাহিৰত কেবিন দেখিলোঁ যে কেবিনৰ কিবা চাৰ্জ আছে নেকি মানে কেবিন চাৰ্জ বৰ্তমান যদি আপুনি আৰু এসপ্তাহৰ ভিতৰত যদি আহে তেতিয়াহ'লে কেবিন চাৰ্জ নাই প্ৰথম এসপ্তাহ আমি ফ্ৰী ৰাখিছোঁ ফ্ৰী আছে এসপ্তাহ যিহেতু অপেনিং হিচাপে চবকেতো অপেনিং বনাই আছোঁ তাৰপিছত আপোনাৰ কেবিন চাৰ্জ ৰাখিম আৰু কেবিন চাৰ্জ চবৰ কাৰণে নহ'ব সেইটো আমি মানে চাব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই সেইটো টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই হ'ব কেবিন চাৰ্জত আৰু কেবিন চাৰ্জ এইটো গেৰেণ্টি দিছোঁ বাকী তাৰপিছত যিমান ধাবা আছে যিমানখন আছে বা নগাঁও গোটেই ডিষ্ট্ৰিক্টত যিমানখন ধাবা আছে ৰেষ্টুৰেণ্ট আছে চবতকৈ কম ৰাখিম প্ৰতিটো বস্তু দামেই চবতকৈ কম যিহেতু আমিও এটা ষ্টুডেণ্ট হয় যিহেতু মই এতিয়া BCom 5th চেম হয় ডিগ্ৰী কমপ্লিট হোৱাই নাই আমিও এতিয়া বেলেগ এখন ধাবাত গ'লে বা ৰেষ্টুৰেণ্টত গ'লে যোনটো বিচাৰোঁ পইচা পকেটত কম থাকে কেইটামান যাওক 30 টকা 40 টকা লৈ যাওক 50 টকা গোটেইকেইটাই গোটাই পেলাই 200 টকা এটা হয়গৈ 200 টকাত কি খাম একো খাব নাপাওঁ কিন্তু আমি সেইটো সুবিধা বহুত দেখা যায় মানে ষ্টুডেণ্টটো কলেজৰ পৰা আহি আপুনি মানে পাণ দোকান কিবা খাই গৈ আহি যোনকেইটা বাচি থাকে সেইকেইটাতো কিবা এটা খাই যাব পাৰিব মানে খালী মুখে যাতে ঘূৰি যাব নালাগে আহি পেলাই সিমানখিনি ব্যৱস্থা আমাৰ ভিতৰত আছে মানে বহুত এটা মানে ভাল এটা মানে কনচেপ্ট লৈছে আৰু এটা বহুত বেছি মানে ভাল লগা মানে কথা কৈ দিলে যিটো মানে আজি নতুন প্ৰজন্মৰ মাজত এইফালে মানে কথা পাতি থাকোঁতে প্ৰজ্ঞান দা আহি গ'ল মানে আগতেও আহি থাকোঁ পাৰ্টনাৰ আমাৰ প্ৰজ্ঞান দা মানে আৰু কেইজন আছে টোটেল 4জন প্ৰজ্ঞান দা বিশ্ব দা আৰু বিশাল দা মানে আৰু এজন আছিলে সেইজনে মানে অকণ বাহিৰত গৈছে আহিব অলপ দেৰিকৈ ত' আমি ইয়াত বেছি টাইম নকৰোঁ কেনেকুৱা তোমাৰ ফিলিংছটো কেনেকুৱা আছে ফিলটো ভাল লাগিছে মালিক হৈ মালিক কৈছো দেই ভাল লাগিছে বিৰাট মানে নিজৰ কষ্ট বহুত কষ্ট হৈছে বনাওঁতে মিছা নকওঁ কিমান দিন লাগিল টোটেল দুমাহ পাৰ হৈ গ'ল দুমাহ সময় নষ্ট বহুত কাম মানে কষ্ট কৰি মানে টোপনি ক্ষতি কৰি এখন লাষ্টত গৈ এখন হৈছে আৰু হাতত লোৱাৰ পৰা 2 মাহ 20 দিনৰ মানে অপেনিং কৰিছোঁ মানে ইমান এটা সহজ কাম নহয় এখন ধাবা কাম কাৰণ মই নিজে দেখিছোঁ ইয়াত আহি কিনে মই নিজে এখন ধাবা খোলা বিশেষকৈ আমাৰ নিচিনা বয়সৰ ল'ৰা সেইটোৱে মই ক'ব বিচাৰিছোঁ মানে কোনো এতিয়ালৈ সাহস পোৱা নাই 25ৰ ভিতৰৰ ল'ৰা আমি এইটো বয়সত আমি বেলেগ যোনে খোলে 30 বছৰৰ পৰা মানে সাহস কৰি পইচা মূলধন গোটাই আমাৰ মূলধন নাথাকি আমি মেনেজ কৰি বস্তু এখন বনাইছোঁ লাষ্টত ভাল লাগিলে ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি ভাল লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা তো আকৌ এদিন আহিম তোমালোক আহিবা তেওঁ লোকেশ্যন দি দিব ফোন নাম্বাৰ দিব মানে অহা অসুবিধা হ'লে ফোন কৰি দিব লোকেশ্যন দি দিম ধুনীয়াকৈ আহিবা ঠিক আছে মানে মই গম পালোঁ জাষ্ট যে ইয়াত মানে দেওবাৰে এটা স্পেচিয়েল মানে এটা প্ৰগ্ৰাম ৰখা যায় মই নকওঁ ডাইৰেক্ট ক'ব বিচাৰে ক'ব জানি লোৱা ভালকৈ ধুনীয়াকৈ আমাৰ ইয়াতে আমি যিহেতু কালি অপেনিং হৈছে কালি এটা প্ৰগ্ৰাম হ'ল সৰুকৈ আৰু এভৰি চানডে আমাৰ ইয়াত সন্ধিয়া জেমিং হ'ব আৰু জেমিঙৰ কাৰণে আমি কোনো পইচা দি পেলাই দূৰৰ ভাল হেভি আৰ্টিষ্ট নামাতো আমাৰ যোনবিলাক লোকেল আছে ল'ৰা ছোৱালী যোনে বৰ্তমান শিকি আছে গান গাব বিচাৰিছে বা প্লেটফৰ্ম এটা পোৱা নাই গাবৰ কাৰণে যোনে মানুহক গাই শুনাব বিচাৰিছে নিজৰ গান আৰু বা ছ'চিয়েল মিডিয়াত দি আছে ভিউজ নহয় বা হেৰি নহয় বৰ্তমান উঠা নাই তেওঁলোক আহিব পাৰে আৰামত ধুনীয়াকৈ নিজৰ অ'পেন ষ্টেজ মানে চবৰ কাৰণে অ'পেন মাইক অ'পেন ষ্টেজ নিজে গান গাব পাৰে আৰু পয়েট্ৰি ক'ব পাৰে এভৰি চানডে আপোনালোক আহিব ইয়াতে জেমিং হ'ব মানে ইয়াতে আৰু এটা কথা সোধোঁ যদি কোনোবাই যে ভাবে যে আজি মই যাম যে এনেকৈ গান গাম বা কিবা কৰিম তাৰ বাবে কিবা ফিজ বা তাৰ কিবা মানে ফোন চোন কৰি আহিব লাগে নেকি সেইটো ফোন কৰিলে ভাল হ'ব আমি যদি ৰেডি হৈ থাকিম আপুনি আহিবৰ কাৰণে কিন্তু ফিজটো নালাগে ন বোধে আহিব পাৰে যে কিছুমান মানে ধাবাত মই দেখিছোঁ যাতে ফিজ দিব লাগে হয়তো 500 1000 এনেকৈ ফিজ দিব লাগে তো ইয়াততো নালাগে নাই আমাৰ একো নাই আমাৰ চব ফ্ৰী
ইয়াত গোটেইখিনি ফ্ৰী। যদি এনেকৈ সোমাই আছা গাঁৱৰ ভিতৰত, যদি তোমালোকৰ প্ৰতিভা আছে কিন্তু তোমালোকে দেখাব পৰা নাই, তেতিয়াহ'লে ডাইৰেক্ট কণ্টেক্ট কৰা, ডাইৰেক্ট আহা, বহুতৰ মানুহৰ আগত তোমালোকে পাৰফৰ্মেঞ্চ দিয়া, ভাল লাগিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ' চাই ভাল হৈছে লাইক কৰিবা, যদি নতুন ছাবস্ক্ৰাইব কৰিবা। লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে। বাই বাই।